নামে গো
চাৰিটা গুণ লাগিব সত্যত থাকিব লাগিব সত্য শুদ্ধ ক্ষমা দয়া শুদ্ধ মানে শংকৰ গুৰুজনাই শুদ্ধটো বেলেগে কৈছে সত্যটো সকলো ধৰ্মতে আছে শুদ্ধৰ কথা গুৰুজনাই কৈছে যে আমি যিমানবাৰ বাহিৰলৈ যাওঁ তাৰমানে আমি আমাৰ দৈনন্দিন কৰ্ম স্নান কৰোঁ ইত্যাদি কৰাৰ পিছত আমি যে গা ধুওঁ আমি গোসাঁই সেৱা কৰিবলৈ যোৱাৰ আগত স্নান কৰোঁ আমি বাহিৰলৈ গ'লে স্নান কৰোঁ এইবিলাক আচলতে বাহ্যিক এটা পৰিষ্কাৰ আমি যিমানেই দামী চেম্পু দি গা নোধোঁ চুলি নোধোঁ কিয় যদিহে অন্তৰাত্মাখন আমাৰ শুদ্ধ নহয় তেতিয়াহ'লে আমি ইজনে সিজনক যদি আমি হৃদয়ত স্থান দিব নোৱাৰোঁ তেতিয়াহ'লে আমি যিমান দামী চাবোনেৰে গা নোধোঁ সেই শুদ্ধতা কেতিয়াও শুদ্ধতা নহয় বুলি গুৰুজনাই কৈছে গতিকে সত্য শুদ্ধ ক্ষমা আমি ইয়ালৈ আহিছোঁ ইয়াত অগণন ভক্ত ভিৰ হৈছে ইয়াত যদি আমি কাজিয়া পচাল কৰোঁ মই প্ৰথমতে কৈছিলোঁ যত জীৱ তত শিৱ ইজনে সিজনক আমি সেই দৃষ্টিৰে চাব লাগিব যে আজি ইয়াত সকলোৱে ভগত সকলোৱে ভগৱন্ত সত্য শুদ্ধ ক্ষমা দয়া দয়া হৈছে ভক্তি যদি অন্তৰত ভক্তি নাথাকে আমি যিমানেই ঈশ্বৰক আৰাধনা নকৰোঁ কিয় আমি কেতিয়াও কৃতাৰ্থ হ'ব নোৱাৰোঁ সেইকাৰণে কৈছে এই সত্য শুদ্ধ ক্ষমা দয়া ভকতৰ চাৰি সীমা শংকৰে বান্ধিলে এই চাৰিটা কথা যোনে নাজানে এই নাজানিয়া নৰগণে বগা দগা খাই ফুৰে নুবুজিয়া ভকতিৰ তত্ত্ব সেইসকলে কাজিয়া পচাল কৰে সেইসকলে বেলেগক মাৰিছে সেইসকলে নিজেও মাৰ খাইছে যিসকলে এই চাৰিটা তত্ত্ব যোনে নাজানে যোনে ভকতিৰ তত্ত্ব বুজি নাপায় যোনে ক্ষমা সত্য শুদ্ধ ইত্যাদি বুজি নাপায় তেওঁলোকে মন্দিৰত আহোঁতে বেলেগক মাৰপিট কৰিছে গতিকে ইয়াত কৈছে যে আমি সকলোৱে সমান সকলোৰে দৃষ্টিত আমি আজিৰ সময়খিনিত ইজনে সিজনক ভগৱন্তৰ দৃষ্টিৰে চালে ইয়াত কাজিয়া পচাল নহয় সুন্দৰকৈ অনুষ্ঠান হৈ যাব